নমস্কাৰ মই ৰঞ্জন আৰু আপোনালোকে চাইছে ৰঞ্জন ইয়াদৱ ইউটিউব চেনেল আজি ওলাই আহি আছোঁ কলেজ মানে আজি আমাৰ বিদায় মিটিং আছে যিহেতু আমি 6 ছেমিষ্টাৰ ষ্টুডেণ্ট আছিলোঁ দীপৰ ঘৰৰ ৰৈ আছে সি ওলাই আছে কলেজ যাম কলেজ গৈ আপোনালোকক দেখুৱাম আৰু আমাৰ স্মৃতি হিচাপে থাকি যাব এই ভিডিঅ'টো চ' যেতিয়া মই চাব পাৰিম আৰু আপোনালোকলৈও শ্বেয়াৰ কৰিছোঁ চ' ভিডিঅ' চাব আৰু যদি চেনেলত ফাৰ্ষ্ট ফ্ৰেণ্ডছ ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন অল কৰি দিব এতিয়া দীপৰ ওলাই মেলি হোৱাৰ পাছত ওলাইছোঁ দুইটা কলেজ গৈ দেখুৱাইছোঁ আপোনালোক সকলো ঘৰৰ পৰা ওলোৱাই দেৰি হৈ গ'ল আমাৰ এই যে দেখিছে সন্মুখত তিনিআলিটো এইটোক আমি ফুলপাইনচিকা তিনিআলি বুলি কয় যোৱা 3 বছৰ মানৰ পৰা এইফালেদি অহা যোৱা কৰিছিলোঁ কেতিয়াবা গাঁঠিত কিবা দৰকাৰ হ'লে বেলেগ ৰাস্তাইদি যাওঁ আৰু আছে প্ৰায় 2 কিলোমিটাৰমান এইডোখৰ পৰা কলেজ হ'বলৈ গৈ থাকোঁ লাহে লাহে কিনে পামগৈ আজিও এনেকুৱা ৰ'দ দিছে ন সেই কলেজলৈ চাইকেল অহা দিনবোৰ মনত পৰি গৈছে গৰমত জোৰোলা জুপুৰি হৈ আহিব লাগে গা ধোৱা নিচিনা হৈ যাব ঘৰত গৈ কলেজৰ পৰা আবেলি চিট ভুঙা খাপ কৰি থাকোঁ গা বেয়া কি যে হৈছিলে গৰম বুলি চাইকেল স্পীডো চলাব নোৱাৰি লাহে লাহে আহিব নোৱাৰি তাত নাই কোনো ফ'ৰলাইনৰ কাৰণে চব গছ গছনি কাটি পেলালে আৰু এতিয়া মজা গড়কুক পাৰ হৈ খাটোৱাল পাইছোঁ এতিয়া আজিতো কলেজীয়া জীৱনৰ শেষ দিন কলেজলৈ ফাৰ্ষ্ট অহা দিনটো সকলো কথা মনত পৰি আহি আছে ৰাস্তাত আহি আছে বহুত মিছ কৰিম সকলোকে 2021 চনত পিতাৰ লগতে আহিছিলোঁ এখন কলেজত নাম লগাবলৈ মনতে আছে আৰু আজি ওলাবই হ'ল বেয়া লাগিব আৰু বহুত চকু বচাতে পাৰ হৈ একো গমেই নাপালোঁ কেতিয়া গ'ল সময়ত আৰুনো কি ক'ম যদি ছেকেণ্ড চেম আৰু ফাৰ্ষ্ট চেমৰ কোনোবাই চাই আছে মোৰ ভিডিঅ'টো ক'ৰবাত যদি মোক দেখা মই যদি কেতিয়াবা নেদেখোঁ তোমালোকক মাতিবা কিন্তু আৰু মোৰ ভিডিঅ'বোৰ চাওঁ আৰু মাজে মাজে ভিডিঅ'ত কমেণ্ট চমেণ্ট কৰি থাকিবা ঠিক আছে এতিয়া পামগৈ আৰু কলেজ এইখন যে বগা গাড়ীখন দেখিছে ইয়াৰ আগত বাওঁ চাইডে আছে এটা তিনিআলি আৰু তাৰ আগতে এটা আছে সোঁ চাইডে তিনিআলি তাৰ পাছতে আমাৰ কলেজখন বাওঁ চাইডে চাইডলৈ হ'ল লাহে যাব লাগিব আমি এতিয়া কলেজৰ সন্মুখ গেটেদি আহিছোঁ ফাৰ্ষ্ট বাইকখন থ'লোঁ আৰু তাৰ পাছত ডিপাৰ্টমেণ্টটো চাই আহিব লাগিব লাষ্ট একচুৱেলি নহয় এইটো আনুষ্ঠানিকভাৱে আমাৰ আজি বিদায় দিম তাৰপিছতো আহি থকা হ'বই কলেজ কৰি আজিৰ দিনটোত আমাৰ কি হয় আপোনালোকক দেখুৱাম আৰু ভিডিঅ'টোৰ শেষত সকলোৰে সৈতে মৰা ফটোসমূহ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম আৰু ৰাস্তাত যে আহোঁতে কেমেৰা কৰি আহিছিল সেই ল'ৰাজন এইজনে মোৰ লগত দিম এতিয়া সকলো আহি পোৱাহি নাই চ' সকলো আহি পোৱালৈকে আমি কলেজৰ সন্মুখ গেটতে অকণমান দেৰি ৰৈ দিম সকলো হওক তাৰপিছত সকলো একেলগে সোমাম আহি আছে লাহে অলপ সময় ৰোৱাৰ পাছত সকলো আহি পালে আৰু আমি এতিয়া সকলো কলেজৰ ভিতৰলৈ আহি আছোঁ এইখনে আমাৰ আপোন কলেজখন জাজি হেমনাথ মহাবিদ্যালয় আজিৰ পৰা আবেগৰ স্মৃতি হৈ ৰ'ব আৰু কলেজখন যোৱা 3 বছৰ পঢ়িছিলোঁ এখন কলেজতে আৰু এইফালে তাৰ দুজন বহি আছে আৰু আপোনালোকে যদি কলেজখন ভালদৰে চাব খোজে দেন মোৰ চেনেলত
ZSNS বুলি এটা প্লেলিষ্ট আছে, তাত গৈ আপোনালোকে ভিডিঅ'বিলাক চাব পাৰে। কলেজৰ ওপৰত মই বহুতকেইটা ভিডিঅ' বনাই থৈছোঁ, চাব আপোনালোকে। আৰু এইটো আমাৰ কলেজৰ অডিটৰিয়াম, এইটো হৈছে ভিতৰটো। আৰু এতিয়া আমি ফাৰ্ষ্ট ডিপাৰ্টমেণ্টটো চাই আহোঁ ব'লক। গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা উঠিয়ে পাব আপোনালোকে আমাৰ এইকেইটা ৰুম, 214, 15, 16। আৰু বাওঁ ছাইডে আছে ইয়াৰ ৰুচাৰ কম্পিউটাৰ এণ্ড ৰিচোৰ্চেছ ৰুমছ। কাষেৰে গৈছে এইটো এটা ৰাস্তা, নগালিতকৈ লাগিছে, যিটো নাগালেণ্ডৰ সৈতে সংযোগ আছে ৰাস্তা। ফাৰ্ষ্ট আপোনালোকে 214 নং ৰুম, ইয়াতো আমাৰ ক্লাছ হৈছিলে। আৰু এখন হৈছে ৱাল মেগাজিন পইণ্টটো। আৰু নেক্সট দেখুৱাই চাই থাকক ভিডিঅ'টো লাহে লাহে। এইটো হৈছে আমাৰ ডিপাৰ্টমেণ্টৰ অফিচটো। আৰু ইয়াৰ নেক্সট আছে আমাৰ 216 নম্বৰৰ ৰুম, ইয়াতে আমাৰ প্ৰায়ভাগ ক্লাছ হৈছিলে। এইটোত এণ্ড্ৰইড টিভিও লাগি আছে আৰু পঢ়িবলৈও ভালি আছে ভিতৰত। আৰু এইটোতে এক্সপেৰিমেণ্ট যিসমূহ আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কাৰিকুলাম আছে তাৰ ভিডিঅ'টো ইয়াত। আৰু পিছত আমি সকলোৱে ডিপাৰ্টমেণ্টত ফটো মাৰিম। ফটো যদি মাৰি হোৱাৰ পিছত আমি সকলো আহি আছোঁ ছেমিনাৰ হল, য'ত আমাৰ বিদায় সভাখন অনুষ্ঠিত হ'ব। সকলো গৈ আছে, মই পিছত যাম, আৰু মোৰ ভিডিঅ' কৰিব লাগিব ন, তেতিয়া ভাল হ'ব। ত' ৰৈ দিছোঁ, চাই থাকক। সেইটো কাৰণে লাইন পাতি ৰৈ আছোঁ। মোৰ আগত আছে অনিতা আৰু ছেকেণ্ড আছোঁ মই। চাই থাকক, যিমানটো পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আজিৰ দিনটো। ছেকেণ্ড মোৰ পাম, আৰু মোৰ পিছতে আছে আদিত্য। বেছি কথা কোৱা ল'ৰা দেই, একদম পূৰা ক্লাছতো কথা কৈয়ে থাকে যেতিয়া। আমি আহি ছেমিনাৰত বহি আছোঁ। ইয়াৰ আমাৰ পলৰি মেম আৰু মৃণাল ছাৰ, ন বিভাগৰো ছাৰ বাইদেউসকল আহিছে। চ' চাই থাকক কি হয়, দেখুৱাই আছোঁ। আৰু আজি আমাৰ এই বিদায় সভাখনৰ লগতে সংগতি ৰাখি শিক্ষাতত্ত্ব বিভাগৰ পৰা যিখন বাৰ্ষিক মুখপত্ৰ উলিওৱা হয় এনাজৰী, সেইখনো উন্মোচন কৰা হৈছে। আৰু উন্মোচন কৰিছে আমাৰ মহাবিদ্যালয়ৰ প্ৰিন্সিপাল ছাৰে। এতিয়া আপোনালোকক দুটা স্ক্ৰীণত দুটা কেপচাৰ কৰি দেখুৱাইছোঁ। যদি ভাগে ভাগে দেখুৱাবলৈ হয় তেতিয়া বহুত দীঘলৈ যাব ভিডিঅ'টো। চ' দুটা ভিডিঅ' আপোনালোকক একেলগে দেখুৱাইছোঁ, চাম। পিছলৈ কি কি অনুষ্ঠান হয় আপোনালোকক অকণমান দেখুৱাম, চাওক। কিন্তু আমাৰে চাগে দুৰ্ভাগ্য, আমাৰ যি HOD মেম আছে, দুৰ্ভাগ্যবশতঃ ৰাতিবিলাক দেখালে। চ' এই সভাত উপস্থিত থাকিব নোৱাৰিলে। এই অনুষ্ঠানটোৰ পিছতে আমাৰ বিদায় সভাখন অনুষ্ঠানটো ইয়াৰ ৰিয়া গৈছে, আৰু এইফালে অংকিতাই মাতি আছে, আৰু এয়া আছে সকলোকে দেখুৱাব নোৱাৰোঁ। চ' অলপ অলপ দেখুৱাইছোঁ ক্লিপবোৰ, ভিডিঅ'টো আপোনালোকে চাই থাকক। আৰু ইয়াৰ পিছতে আমাৰ যি মানে গোটেই 3টা বছৰত আমি যিবোৰ ইভেণ্টত ভাগ লৈছিলোঁ আৰু বিভিন্ন মুহূৰ্তত গোটেইসমূহ সংলগ্ন কৰি এটা ভিডিঅ' আকাৰে সকলোৰে আগত প্ৰদৰ্শন কৰিব। চ' সেইটো আপোনালোকক দেখুৱাম একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে। চ' চাই থাকক। অলপ আগতে কৈছিলোঁ বিভিন্ন ইভেণ্টৰ ফটোসমূহ লগাই এটা ভিডিঅ' আপোনাৰ বিভাগত কৰোঁতে সেইটো চাব।
এই অনুষ্ঠানটোৰ ঠিক পিছতে বিধানসভাৰ জন্ম শিক্ষাৰ্থীসকলৰ দিৱাত এটা অনুষ্ঠান আছে। সেই অনুষ্ঠানটো যিবোৰ শিক্ষাৰ্থী মনোভাৱসমূহ প্ৰকাশ কৰিব তাত এইসমূহ দুই এটা আপোনালোকে শ্বেয়াৰ কৰিব। ইয়াৰ চিন্ময়ে কৈ আছে, মই সকলোৰে দিব নোৱাৰোঁ, ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, বৰ হ'ব আপোনালোক। আৰু চিন্ময়ৰ পিছত এয়া কৃষ্ণাই গান গাই আছে, ভাষণো দিলে, পূৰা আধা ঘণ্টামান ভাষণ দিছে। সকলোৰে দিয়া নাই, জাষ্ট চিন্ময় আৰু কৃষ্ণাটো আপোনালোকক এই দুটা ভিডিঅ'ৰ লগত জইন কৰিব। ইয়াৰ পিছত কি হয় আপোনালোকক দেখুৱাই দিম, চৰ্চা কৰিম। আৰু শেষত সকলোৰে সৈতে লাষ্ট মমেণ্টটো অলপ ফূৰ্তি ফাৰ্তা কৰিলোঁ, তাৰো ভিডিঅ'সমূহ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ।
সৈতে ধেমালি কৰাৰ পাছত আমি প্ৰায় 6 একেলগে এসাঁজ খালোঁ লাষ্ট বুলি। আৰু খোৱাৰ পিছত এয়া সকলো ৰৈ আছোঁ ফটো মাৰিবলৈ একেলগে। মৃণাল ছাৰ অকণমান ৰ'বলৈ কৈছে। চ' ছাৰ আৰু ভিডিঅ'টোৰ শেষত আপোনালোকৰ সৈতে মই যাৰ যাৰ লগত ফটো মাৰিলোঁ সকলো শ্বেয়াৰ কৰিম। আৰু চেনেলো ছাবস্ক্ৰাইব কৰি দিব কিন্তু দেই।